চাওক মোৰ ধাৰণাটো অতি স্পষ্ট যি আমাৰ মাধ্যমৰ বিদ্যালয়সমূহ আছে যি মাধ্যমত আছে সেই মাধ্যমতেই কিন্তু সেই বিদ্যালয়বিলাকত আমি ল'ৰা ছোৱালীক যিহেতু ইংৰাজী শিকাব লাগিব গতিকে মূলতঃ বিজ্ঞান বিষয়টো অংকটোতো মেথমেটিক্সটো ইংলিছতেই হয় গতিকে সেইটো মোৰে ভুল হ'ল মই অংকটো ক'বই নালাগিছিলে সেইটোতো ইংলিছত হৈয়ে আছে আগৰ পৰা বিজ্ঞান বিষয়টোৰ পাঠ্যপুথিখনো ইংৰাজীত হ'ব কিন্তু মিডিয়াম যি মিডিয়ামৰ আছে শিক্ষক সেই মিডিয়ামৰে থাকিব হয় কোকৰাঝাৰৰ জিলাৰ বড'ফা UN ব্ৰহ্ম মহাবিদ্যালয়ে যি 25টা বছৰ সম্পূৰ্ণ কৰিছে আৰু এই চিলভাৰ জুবলি কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত আৰু ইয়াৰ লগতে আমি জনজাতি পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ এটা গ্ৰন্থাগাৰ লাইব্ৰেৰী তাৰ লগতে তেওঁলোকৰ থাৰ্ড ফ্ল'ৰটোৰ ৰুফিঙৰ সমস্যা আছে এইখিনি নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটি টকা দিয়া হৈছে ইতিমধ্যে কামৰ প্ৰচেছ হৈছে খুব সোনকালে কাম আৰম্ভ হৈ যাব আৰু এই মহাবিদ্যালয়খন এই অঞ্চলটো এটা পিছপৰা অঞ্চল যথেষ্ট অৱদান আগবঢ়াব গুৰুত্বপূৰ্ণ গতিকে মহাবিদ্যালয়ৰ পৰৱৰ্তী বাকী আন্তঃগাঁথনিৰ যি সমস্যা আছে সেইখিনি আমাৰ সমাধান কৰিম আৰু যোৱা 2021 চনত আমাৰ যিসমূহ মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা হৈছিল তাত বহু মহাবিদ্যালয়ত প্ৰিন্সিপাল অধ্যক্ষৰ পষ্টটো ক্ৰিয়েট হোৱা নাই নোহোৱাৰ কাৰণে ইনচাৰ্জ প্ৰিন্সিপালে কাৰ্যনিৰ্বাহ কৰি আছে আৰু এইখিনি নিউলি প্ৰভিন্সিয়েলাইজ মহাবিদ্যালয়ত খুব সোনকালে প্ৰিন্সিপালৰ পদ সৃষ্টি হ'ব আৰু নিয়মীয়া প্ৰিন্সিপাল নিয়োগ কৰা হ'ব কোকৰাঝাৰ কেবিনেটত 10টাকৈ কলেজত প্ৰভিন্সিয়েলাইজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তাত এইটো কথা কোৱা হৈছিল যে BTCয়ে প্ৰভিন্সিয়েলাইজ কৰিব অসম চৰকাৰে প্ৰয়োজনীয় পুঁজি BTCক দিব কিন্তু গোটেই বিষয়টো পৰীক্ষা কৰি থকা হৈছে খুব সোনকালে ইয়াৰ এটা সমাধান হ'ব যে মহাবিদ্যালয় যি 10খনৰ কথা কোৱা হৈছিল এই 10খন কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন তাৰ কাৰণে যাৱতীয় কিছু আইনী ব্যৱস্থাও হয়তো কৰিবলগীয়া হ'ব এইখিনিত আমি ব্যৱস্থা গ্ৰহণ কৰিম নিশ্চিতভাৱে হ'ব বিষয়টো LPৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে আছে যথেষ্ট অধ্যয়নো কৰিব লগা আছে ছাৰ্ভেও কৰিব লগা আছে আমি ইতিমধ্যে শিক্ষা হেতু বুলি এটা ছফ্টৱেৰ ডেভেলপ কৰিছোঁ অহা 24 তাৰিখৰ পৰা ইয়াত আমাৰ কাম কাজ আৰম্ভ হ'ব আমি তৃণমূল পৰ্যায়ৰ পৰা তথ্যবিলাক আমি বিচাৰিছোঁ আৰু বিশেষকৈ বিটিয়াৰ অঞ্চলত কিছু এনেকুৱা অঞ্চল আছে য'ত বিদ্যালয় নাই বা মহাবিদ্যালয় নাই গতিকে এই নতুন মহাবিদ্যালয় মানে নিৰ্মাণ কৰাৰ বিষয়টো আমি টেক আপ কৰিম প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো টেক আপ কৰিম আৰু যিবিলাক অঞ্চল বঞ্চিত হৈ আছে বা যিবিলাক অঞ্চলত চৰকাৰী শিক্ষানুষ্ঠান নাই তাত চৰকাৰী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ব